নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলে কুশলে আছে। সো আজিৰ এই ভিডিঅ'খন আৰম্ভ কৰাৰ আগত মই কেইটামান কথা ক'ব বিচাৰিম আৰু আজিৰ এই ভিডিঅ'খন একেবাৰে বেলেগ ধৰণৰ, মই আগৰ ভিডিঅ'তকৈ একেবাৰে বেলেগ ধৰণৰ। সো বন্ধুসকল, কথা হ'ল আমি সপোন দেখোঁ আৰু এই সপোন সকলোৱে দেখে আৰু এই সপোন দেখাটো ডাঙৰ কথা নহয়, কিন্তু ডাঙৰ কথা হ'ল এই সপোনটোক বাস্তৱত পৰিণত কৰা। সপোন বহু ধৰণৰ হ'ব পাৰে। যেনে এজন ছাত্ৰৰ সপোন হ'ল যে তেওঁ কেনেকৈ উচ্চ শিক্ষাৰে শিক্ষিত হৈ তেওঁ কেনেকৈ এই সমাজখনক, এই নিজৰ দেশখনক এক সুদিশত পৰিচালিত কৰি এই সমাজখনৰ উন্নতি সাধন কৰিব পাৰে। ঠিক সেইদৰে এজন মানুহে এই সমাজখনত জীয়াই থাকিবলৈ হ'লে, সন্মান সহকাৰে জীয়াই থাকিবলৈ হ'লে, দৃঢ়ভাৱে জীয়াই থাকিবলৈ হ'লে কৰ্ম কৰি খাব লাগিব। আৰু সেই কৰ্ম যিকোনো ধৰণৰ হ'ব পাৰে আৰু কৰ্ম অবিহনে আপোনাক বা আমাক কোনেও গুৰুত্ব নিদিয়ে। আজি মোৰ যদি কোনো কৰ্ম নাথাকে, যদি মই কোনো কাম নকৰোঁ, তেনেহ'লে আমাৰ এই সমাজে আৰু আন কোনোবাই আমাক তুচ্ছ তাচ্ছিল্য কৰিব, আমাক নিন্দা কৰিব। সেয়েহে এই সমাজখনত থাকিবলৈ হ'লে কৰ্ম কৰিবই লাগিব আৰু সেই কৰ্ম যিকোনো ধৰণৰ হ'ব পাৰে। আজিকালি বিভিন্নজনে বিভিন্ন ধৰণৰ কৰ্ম কৰি তেওঁলোকৰ সাংসাৰিক জীৱনত উন্নতি সাধন কৰি আহিছে। বন্ধুসকল, মই প্ৰথমতে কৈছোঁ সপোন যিকোনো ধৰণৰ হ'ব পাৰে আৰু কৰ্ম যিকোনো ধৰণৰ হ'ব পাৰে। কৰ্মত কোনো লাজ নাই, কোনো কৰ্মত আমাৰ কোনো ঘৃণা নাই। চ' বন্ধুসকল, আমাৰ সমাজত এনেকুৱা হৈছে যে যদি কোনো শিক্ষিত ল'ৰাই যদি শিক্ষা অৰ্জন কৰি, উচ্চ শিক্ষা লাভ কৰি যদি তেওঁ চৰকাৰী চাকৰি নকৰে, তেনেহ'লে তাক নিন্দা কৰা হয়, তেনেহ'লে তাক তুচ্ছ তাচ্ছিল্য কৰা হয়। তো ইয়াতে মই এটা কথা কৈ থওঁ যে যিমান দিনলৈকে আমি এই চৰকাৰী চাকৰি কৰাটো বাধ্যতামূলক বুলি আমাৰ এই অন্ধবিশ্বাসটো আমাৰ এই মূৰৰ পৰা উলিয়াই নিদিম, সিমান দিনলৈকে আমাৰ এই দেশখন, আমাৰ এই জাতিখন, আমাৰ এই সমাজখন উন্নতি সাধন কৰিব নোৱাৰিব। চ' বন্ধুসকল, মানে কেতিয়াবা না খং উঠে, চ' বাদ দিয়ক সেইবিলাক। হেল্ল' বন্ধুসকল, মাই ফাৰ্ষ্ট ইউটিউব চেনেল চাকলিজ এভৰিথিং ফেক্টত আপোনালোকক সকলোকে খুচামদিন। চ' বন্ধুসকল, আজিৰ এই ভিডিঅ'খন এটা ব্লগ ভিডিঅ' হ'ব আৰু এই ব্লগটো এনেকুৱা ধৰণৰ যে আমাৰ এই গাঁৱত, আমাৰ এই অঞ্চলত এজন শিক্ষিত যুৱকে এটা সৰু সুৰা বিজনেছ আৰম্ভ কৰিছে। মই আগতে কৈছোঁ সপোন আৰু আপোনাৰ যিটো কৰ্ম, সেই কৰ্ম সৰুৰ পৰাহে মানুহে ডাঙৰ হয়। চ' সেয়েহে তেওঁ এটা বিজনেছ ষ্টাৰ্ট কৰিছে আৰু সেই বিজনেছটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'খন চাই থাকিব আৰু এই ভিডিঅ'খন শ্বেয়াৰ কৰিব। মই এতিয়া ওলালোঁ খালিন্দাৰ ঘৰত যাবলৈ। চ' মই অকলে যোৱাটো সম্ভৱ নহয়, তাৰ বাবে মই মুছাৰফ ব্ৰক মাতি দিম, তাই আহিব। চ' ড্ৰেছটো অলপ চেঞ্জ কৰিলোঁ ঘৰৰ পৰা যাই। চ' চাই থাকক আপোনালোকে মোৰ এই ব্লগটো। চ' বন্ধুসকল, আমি এতিয়া যাবলৈ সাজু। চ' মুছাৰফ ব্ৰক মাতিছোঁ, সি আহি আছে, সি আহিলে আৰু মুছাৰফ ব্ৰ কাম ফাৰ্ষ্ট, ব'লা যাওঁ। হাই মাৰি দিয়া নাই অলপ? হাই ওলালোঁ বন্ধুসকল। মানে কি কৰিম, মানে অকলে ঘৰত থাকি ভাল নালাগে ন। কেইদিনমানৰ পৰা মানে মনটো অলপ বেয়া চলি আছে তো, তাৰ কাৰণে ভাইটি ক'লে যে অলপ ঘূৰিবলৈ যাওঁ। ঠিক আছে, ঘূৰি আহোঁ, ভাল লাগিব মনটো। খালিন্দাৰ ঘৰত? অঁ, খালিন্দাৰ ঘৰলৈ লৈ যাম। খালিন্দাৰ বিষয়ে অলপ কৈ দিয়া, নহ'লে গাড়ীত উঠি লওঁ। খালিন্দাৰ বিষয়ে অলপ কৈ দিয়া নাই অলপ? মানে খালিন্দা আমাৰ দাদা হয় আৰু কি, মানে তেওঁৰ লগত যে আমাৰ বিহেভিয়াৰটো হয়, ব্যৱহাৰটো যে কৰোঁ আমি, এইটো বন্ধু নিচিনা ব্যৱহাৰ কৰোঁ, কিন্তু একচুৱেলি আমাৰ দাদা হয়, আমাতকৈ বহুত ডাঙৰ হয়। মোৰ খুৰা। তেওঁৰ ঘৰলৈ যাই গৈ আছোঁ আৰু ভাইটি ক'লে যদি ঠিক আছে যাওঁ, কি কৰিম চাওঁ আৰু কি হয় নহয়। তেওঁৰ ঘৰত যাই কিনে তেওঁৰ অলপ খবৰখিনি লৈ আহোঁ আৰু কি। মানে একচুৱেলি কথাটো হ'ল কি জানে, মোৰ মনটো অলপ বেয়া চলি আছে তো, তাৰ কাৰণে ভাইটি যদি ক'লে অলপ সময় স্পেণ্ড কৰি আহোঁ ন, বুজিছে ন গাইজ? চাওক, আমাৰ ভিলেজ হয় এইটো, আমাৰ ভিলেজটোৰ নেচাৰটো আপোনালোকক দেখুৱাব ভাইটিয়ে। দেখুৱাওক, মই দেখা দি আছোঁ। এইটো এটা ডাঙৰ পুখুৰী হয়, চাওক এই পুখুৰীটো বহুত ডাঙৰ, কিন্তু এইটো 14 বিঘাৰ মাটিৰ পুখুৰী। মই কেতিয়াবা যদি এই পুখুৰীত যেদিনা মাছ মাৰিব, সেইদিনা আপোনালোকক এই মাছ মাৰা মই দেখাই দিম এই 14 বিঘাৰ পুখুৰীখনত। চাওক, ফাইনেলি আমি খালিন্দাৰ ঘৰত আহিলোঁ। এইটো ঘৰ। হে চাওক বন্ধুসকল, তামোল পাণ আমাৰ বাবে ৰেডি কৰি আছে। এইটোৱেই মেইন আমাৰ ন। খাই লওঁ, মজা লাগিব দেই। বন্ধুসকল, আমি অৱশেষত খালিন্দাৰ ঘৰত আহিলোঁ। এইজন মানুহজনে মই যিজনক কৈছিলোঁ যেতিয়া সৰু সুৰা বিজনেছ আৰম্ভ কৰিছে, আৰু বিজনেছ সৰুৰ পৰাহে মানুহৰ ডাঙৰ হয়। মানুহৰ এটা সপোন থাকে, মানুহৰ এটা আশা থাকে যে মই এই সৰুৰ পৰা এই কামটো ষ্টাৰ্ট কৰি ইমান ডাঙৰলৈকে, ইমান দূৰলৈকে মই আকাশ চুৱাম। চ' এইজনেই হয় ব্যক্তিজন যিজনে নেকি এটা সৰু সুৰা বিজনেছ আৰম্ভ কৰিছে।
মোৰ খালিমুল এই খুৰা হয়, মই তাক খুৰা বুলি মাতোঁ। চ' কৈ দিয়কচোন এই আপোনাৰ যিটো আপোনাৰ মনৰ যিটো প্ৰতিক্ৰিয়া, আপোনাৰ এই বিজনেছটো কেনেকৈ আপুনি আগুৱাই লৈ যাব পাৰিব, আৰু আমাৰ এই ভিউৱাৰ্ছক উদ্দেশ্য কৰি কিবা আপুনি ক'ব বিচাৰে নেকি, তাক লৈ অলপ মন্তব্য দিয়ক। হয়, প্ৰথমে চালাম অভিনন্দন গ্ৰহণ কৰিব। পিছত আপোনালোকে যে ইয়াত আহিছে আপোনালোকক ধন্যবাদ গ্ৰহণ কৰিলোঁ। মানে বিজনেছৰ বিষয়ত মানে মই মানে ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰিছোঁ মাত্ৰ অলপ কেইদিন হ'ল, মানে এমাহ হ'ল আৰু মানে 2টা ঘৰ উঠোৱা হৈছে, মুৰ্গী অনা হৈছে, এই পৰ্যায়ে আৰম্ভ কৰি আছোঁ আৰু। ঠিক আছে, আপোনালোকে চাব পাৰে। চাম ন? হয়, মই চাই ল'ম, চাই পিছত আকৌ বিস্তাৰ কৰি কৈ দিম, বিস্তাৰ কৰি কৈ দিম। হয়, বন্ধুসকল এইখনেই হয় এইখন প্ৰথম ঘৰ, প্ৰথম ঘৰ, আৰু সেইফালে দ্বিতীয় ঘৰ। অলপ চাই লওঁ ভিতৰত, এইবিলাকে হয়। মই আগতে কৈছোঁ বিজনেছ ইমান ডাঙৰ নহয়, মানুহ সৰুৰ পৰাহে মানুহ ডাঙৰ হয়। চ' আপোনালোকে এই ভিডিঅ'খন চাই ইমান শ্বেয়াৰ কৰক যাতে এইজনৰ প্ৰেৰণা আৰু বৃদ্ধি পায়। চ' মই আকৌ এখন ঘৰখন দেখাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ। হয় হয়, সোমালোঁ, চাওক। হয়, এইবিলাক যিবিলাক বস্তু আপোনালোকে চাইছে এই ব্ৰইলাৰবিলাক, এইটো তো গাইজ আপোনালোকৰ যে চালে এই ব্ৰইলাৰবিলাক কিন্তু এতিয়া ডাঙৰ হৈছে, কিন্তু এতিয়া একদম সৰুৰ পৰাই তেওঁ মানে ইয়াৰ লালন পালন কৰি দি আছে আৰু কি তেওঁ পোহপাল দি আছে, সৰুৰ পৰাই ইমানলৈকে আনিছে, আৰু মই আশা কৰোঁ সি ডাঙৰ বিজনেছ এটা বনাব এইটো দি। তো আপোনালোকে সকলোৱে যাতে মানে শ্বেয়াৰ কৰি দিয়ে ভিডিঅ'টো, মানে আমাৰ গাঁও পৰ্যায়ৰে মানে সকলো জেগাতে যাতে এইটো বিস্তাৰ হৈ যায়, যাতে আমাৰ খাদিমদাৰ বিজনেছটো অলপ ভাল হয়, তাৰ কাৰণে আপোনালোকে নিশ্চয় চেষ্টা কৰিব। আমি চালোঁ খাদিমদাৰ বিজনেছটো অলপ চালোঁ। আপোনালোকে এই ভিডিঅ'খন মানে শ্বেয়াৰ কৰিবলৈ আপোনালোকৰ ওচৰত বহুত অনুৰোধ থাকিল মোৰ। চ' মোৰ ওচৰৰ পৰা আপুনি অলপ কৈ দিয়ক। হয়, নিশ্চয়। তাৰমানে আমাৰ যিটো দাদা হয়, সেই দাদা যে মানে বিজনেছটো যে ষ্টাৰ্ট কৰিছে বহুত ভাল লাগিছে, কিয়নো আজিকালি আমি যেতিয়া আৰু অলপ সৰু আছিলোঁ তেতিয়া যদি ব্ৰইলাৰৰ প্ৰয়োজন হৈছিল বহুত দূৰলৈ, আমাৰ ইয়াৰ পৰা কমচে কম 3-4 কিলোমিটাৰ দূৰত দোকান পোহৰ তাৰ পৰাহে আনিব লাগিছিল, কিন্তু এতিয়া আমাৰ ঘৰৰ ওচৰতে হৈছে, তাৰ কাৰণে বহুত উপকৃত হৈছোঁ আমি বুলি ভাবোঁ। কাৰণ আমাৰ যেতিয়াই কোনো আলহী আহে আমাৰতো লাগিবই, মাংস নহ'লে আমাৰ নহয়। তো তাৰ কাৰণে যেতিয়া মানে আমি মানে আৰু কি আলহী আহে মানে টেনশ্যন নাই আৰু কি, মানে পাই যাওঁ ঘৰৰ ওচৰতে। তো আমাৰ গাঁৱৰ ওচৰে পাঁজৰে যিবিলাক গাঁও আছে তেওঁলোকৰ যদি প্ৰয়োজন হয় তেনেহ'লে আমাৰ খাদিমদাৰ ঘৰত আহিলে নিশ্চয় পাব। আৰু ইয়াত ধৰক আপুনি পাইকাৰী যিটো ছিষ্টেম হয়, ইয়াৰ পৰা মানে পাইকাৰীবিলাকো মাল লৈ যায়, আৰু ইয়াৰ পৰা কি মানে ছাপ্লাই দিয়ে। তো আপোনালোকে কোনোবা যদি পাইকাৰীয়ে বিজনেছ কৰিব খোজে তেনেহ'লে আমাৰ খাদিমদাৰ লগত কণ্টেক্ট কৰিব পাৰে, কণ্টেক্ট কৰি কিনে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে। যদি আপোনালোকে কিবা জানিবলৈ বিচাৰে তেনেহ'লে আমাৰ কমেণ্ট বক্সত জনাই দিব, নিশ্চয় আমি ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। তো খাদিমুল খুৰা আপুনি অলপ কওকচোন আমাৰ ভিউৱাৰ্ছৰ উদ্দেশ্যে, আপুনি কিমান টকা লৈ মানে বিজনেছটো আৰম্ভ কৰিছিল? বিজনেছটো এইটো তাৰমানে মোৰতো ইমান মানে মূলধন নাছিল। প্ৰথম হ'ল মই আৰম্ভ কৰিছোঁ, মোৰ দেউতাও আছিল, মোৰ দেউতাও ক'লোঁ যে এনেকুৱা ফাৰ্ম দিব লাগে, তো দেউতাই ঘৰত উঠাই দিলে, মানে 20,000 টকামান আছিল মোৰ হাতত, এইখিনিতে মই বিজনেছটো আৰম্ভ কৰিছোঁ প্ৰথমতে। চাওক, এতিয়া দাদা কৈ দিলে অলৰেডি যে 20,000 টকাৰ বিজনেছ, তেনেহ'লে নিশ্চয় ইমান ডাঙৰ বিজনেছ নহয়, কিন্তু আমি আশা কৰোঁ তেওঁ এইটো বিজনেছৰ জৰিয়তে নিশ্চয় ডাঙৰ কিবা এটা বিজনেছ কৰিবলৈ মানে পাব, আৰু কি চেষ্টা থাকিলে পাবই আৰু কি, চেষ্টা ৰখাত একো নাই, এইটো আমি জানোৱে। তো নিশ্চয় আমাৰ দাদা এইটো দি ভাল এটা ইনকাম চ'ৰ্চ উলিয়াব পাৰিব, আমি আশাবাদী। তো এইখিনি আৰু কি মোৰ কোৱা। তো চাকিন ভাইটি। হয় বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে আমাৰ খুৰাই 20,000 টকা লৈ বিজনেছ আৰম্ভ কৰিছিল। আপুনি 20,000 টকা ইমান মানে এনেকৈ কথা যেনে দুদিনৰ কামাই, কিন্তু কথা হ'ল যে মানুহে সৰুৰ পৰাই ডাঙৰ হয়। মই আগতেই কৈ আছোঁ আৰু এতিয়াও কৈ আছোঁ যে সৰুৰ পৰাই মানুহে ডাঙৰ হয়। আপোনালোকে এই ভিডিঅ'খন শ্বেয়াৰ কৰিব, আপোনালোকে দোৱা কৰিব যাতে এই 20,000 টকাটো 20 লাখ বা 20 কোটিত পৰিণত হয়। চ' এনেকৈ আমাৰ এই গাঁৱৰ এই জৰেগাঁৱৰ আশে পাশে থকা যিসকল অঞ্চল আছে, যিসকল গাঁও আছে, প্ৰতিখন গাঁৱৰ ভিউৱাৰ্ছক মই উদ্দেশ্য কৰি ক'ব বিচাৰোঁ, আপোনালোকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আহক, ইয়াতে ব্ৰইলাৰবিলাক ক্ৰয় কৰক আৰু আপোনাৰ এই দাদাক, আমাৰ এই খুৰাক লাভান্বিত কৰক। চ' বন্ধুসকল, আপোনালোকে যদি কোনোবাই ক্ৰয় কৰিব বিচাৰে তেনেহ'লে এই নাম্বাৰত যোগাযোগ কৰক, পাই যাব। বন্ধুসকল, আপোনালোকে গম পাইছে মোৰ খুৰাই অলপ
শিক্ষিত যুৱক চ' আপোনাৰ কোৱালিফিকেশ্যন কিমান আছিল বি এ পাছ মই ডিগ্ৰীলৈকে পঢ়া আছোঁ হয় ডিগ্ৰীলৈকে পঢ়া তো এটা কথা ইয়াতে কৈ থওঁ যে মানুহে লাজ কৰে কৰ্মক লৈ লাজ কৰে কিন্তু এটা কথা মই আগতে কৈছোঁ এতিয়াও কৈ আছোঁ যে কৰ্ম আৰু আমাৰ যিটো কৰ্মত কোনো লাজ নাই কোনো কৰ্মই মানুহৰ সাংসাৰিক জীৱনত লাভান্বিত হ'বলৈ হ'লে মানুহে সাংসাৰিক জীৱনত উন্নত হ'বলৈ হ'লে কৰ্ম কৰিব লাগিব ইয়াত কৰ্মত কোনো ঘৃণা নাই কোনো লাজ নাই আমাৰ যিটো যিজনে কৰ্মক লাজ কৰিব যিজনে মানে মোৰ এনেকুৱা ভাৱ যে মই ডিগ্ৰী অৰ্জন কৰিছোঁ মই ইমান কোৱালিফিকেশ্যন মই এনেকুৱা কাম কিয় কৰিম যিজনে এই মনোভাৱটো থাকিব তেওঁ কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে চ' আজিলৈকে ভিডিঅ'খন এইখিনিতে সমাপ্ত কৰিলোঁ ভালে থাকক কুশলে থাকক আৰু মোৰ আগন্তুক ভিডিঅ'লৈ অপেক্ষা কৰক আৰু এই ভিডিঅ'খন কেনেকুৱা হ'ল এই কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰিবলৈ আপোনালোকৰ ওচৰত মোৰ বহুত অনুৰোধ থাকিল